জয়ন্তী ইয়াত উদযাপন কৰিছে। ইয়াৰ লগতে যিসকল শ্বহীদে নিখিল বড়ো ছাত্ৰ সন্থাৰ বিভিন্ন সংগ্ৰামত অংশগ্ৰহণ কৰি প্ৰতি মই শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আজি বিশেষকৈ চবে আনন্দিত হৈছোঁ কি নিখিল বড়ো ছাত্ৰ সন্থাই জাতীয় জীৱনৰ কাৰণে কাম কৰি আজি 50 বছৰ অতিক্ৰম কৰিলে জিলা হিচাপে। কেন্দ্ৰই আগতে 50 বছৰ অতিক্ৰম কৰিছে আৰু এইখিনি সময়ত সকলো জাতি জনগোষ্ঠী বড়ো জনগোষ্ঠীৰ লগতে এপছুক যে মৰম স্নেহ দিছে, সকলো মানে আঁকোৱালি লৈছে, সেইটো এটা ডাঙৰ কথা। আৰু এপছুৰ এতিয়া দায়িত্ব বাঢ়িছে। 50 বছৰ হ'ল ওদালগুৰি জিলাৰ এটা লেভেল পাই গ'ল, এটা ষ্টেটাছ পাই গ'ল। তো অনাগত দিনত আৰু জাতীয় জীৱনত বিভিন্ন সমস্যাবিলাক সমাধান কৰাৰ লগতে পিছপৰা জনগোষ্ঠীবিলাক আগুৱাই নিয়াৰ কাৰণে সামাজিক যিটো সংগ্ৰাম সেইটো অব্যাহত ৰাখিব লাগিব, কাম কৰিব লাগিব। তো ইয়াৰ কাৰণে মই নিখিল বড়ো ছাত্ৰ সন্থাক আহ্বান কৰিছোঁ, বড়ো জনগোষ্ঠীৰ লগতে আমাৰ অঞ্চলৰ বিভিন্ন পিছপৰা জনগোষ্ঠীবোৰক লৈ পেলাই শিক্ষা আৰু বিভিন্ন সামাজিক জাগৰণৰ প্ৰতি তেখেতসকলে যাতে গুৰুত্ব দিয়ে, মই এইটো আহ্বান জনাইছোঁ। আপোনাৰ আপোনালোকে কথা দিছিলে যে 16 দিনৰ পিছত আপোনাৰ মাটি পট্টা দিয়া হ'ব। কেনেধৰণৰ মানুহক মাটি পট্টা দিয়া হ'ব আৰু কেতিয়া দিয়া হ'ব? আমি ইতিমধ্যে এই কামটো আৰম্ভ কৰিছোঁ আৰু আমাৰ অঞ্চলত হাজাৰ হাজাৰ লোক আছে যিসকলে ইয়াৰে ভূমিপুত্ৰ হয়, কিন্তু আজি তেখেতসকলৰ মাটি নাই। আৰু কিছুমান মাটি আছে কিন্তু পট্টা পোৱা নাই। ইয়াৰে যিহেতু বাসিন্দা হয়, ইয়াৰে যিটো খিলঞ্জীয়া মানুহ হয়, এইসকলে ইয়াতে জীয়াই আছে, ইয়াতে মৰি গ'ল। তেখেতসকলৰ বহুত জেনেৰেশ্যন ইয়াতে মৰি গ'ল। তো সেইসকলে আজি ভূমিৰ পৰা যিটো বঞ্চিত হৈ আছে, এই ভূমিৰ অধিকাৰ প্ৰদান কৰিবলৈ আমি আগবাঢ়ি আছোঁ। আৰু অহা 23 তাৰিখে আমি আমাৰ চৰকাৰৰ তৰফৰ পৰা আমাৰ অঞ্চলৰ কিছুমান ব্যক্তিসকলক আমি বাছনি কৰি ওলাইছোঁ। আৰু সেইসকলক প্ৰথম ফেজত আমি ভূমি পট্টা দিয়া কামটো আৰম্ভ কৰিম। আৰু ইয়াৰ পিছত ফৰেষ্ট অঞ্চলত আৰু বিভিন্ন অঞ্চলত যিসকল আজি শ্বেডিউল ট্ৰাইব এণ্ড আদাৰ ফৰেষ্ট ডুৱেলাৰ্ছ ইয়াত আছে বা বিভিন্ন অঞ্চলত যাক যেনেকে কোনে য'ত যোগ্য হয়, যেনেকে পাবলৈ সক্ষম হয়, আমি তেখেতসকলক ভূমি পট্টা দিয়াৰ কামটো কণ্টিনিউ কৰি যাম। আপোনালোকে ইতিমধ্যে ছেমিফাইনেলত জয়লাভ কৰিলে, ফাইনেল আৰু 2 মাহ পিছত হ'ব ফাইনেল খেল। তেতিয়াহ'লে আপোনালোকৰ পৰিকল্পনা কেনেধৰণে লৈছে? এইটো এটা খেল হিচাপে লোৱা নাই, কিন্তু আমাৰ এটা ৰেছপনচিবিলিটি হিচাপে লৈছে। কাৰণ দুৰ্নীতি ভ্ৰষ্টাচাৰ মুক্ত কৰি ৰাইজক ভাল পঠাই দিয়াটোৱে আমাৰ লক্ষ্য আছিলে। গতিকে এইটো আমাৰ কাৰণে খেল নহয়, এইটো আমাৰ কাৰণে এটা ডাঙৰ সংগ্ৰাম। এতিয়া গণতন্ত্ৰ প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম, শান্তি প্ৰতিষ্ঠা কৰাৰ সংগ্ৰাম, আমাৰ অঞ্চলৰ ৰাইজক ন্যায় দিয়াৰ সংগ্ৰাম, নিৰাপত্তা দিয়াৰ সংগ্ৰাম, আৰু সেই সংগ্ৰামটো আমি সদায় চলাই আপোনালোকে খেলিব তেনেধৰণৰ বহুত আসনত খেলিম। মানে প্ৰায় এতিয়ালৈকেতো আমাৰ আলোচনা চলি আছে 20তকৈ বেছি আসনত মানে UPPL কণ্টেষ্ট কৰিব। বিভিন্ন বিভাগৰ যিটো অনিমিয়া উপস্থিত আছে। খৈৰাবাৰী যিটো এডুকেশ্যন ব্লকৰ আণ্ডাৰত প্ৰায় 120খনতকৈ অধিক স্কুলৰ মানে ছিংগল টিচাৰ হৈ আছে। এই ক্ষেত্ৰত কি ব্যৱস্থা?